guys, নমস্কাৰ মই আনিতি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো আশা কৰিলো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আজি দেৱালী হয় মোৰ ফালে পৰা আপোনালোকক হেপী দিৱালী আজি আমাৰ ঘৰত কেনেকৈ দেৱালী পাতিছো আপোনালোকে চাও আহক হেল্ল' গাইস আমি ধনতেৰাছ বুলি এটা টিভি আনিব গৈছিলো এই দেৱালী ভিডিঅ'টোতে মই ক্লিপ এটা লগাই দিছো আশা কৰিলো আপোনালোকে চাই ভাল পাব আৰু আমাৰ নতুন টিভিটো কেনেকুৱা লাগিছে কমেন্টত জনাব আমাৰ পূজা কৰা হৈ গ'ল আমাৰ টিভিটো পূজা কৰিছে আমাৰ টিভি আৰু এইখিনি গিফট টিভিৰ লগত ফ্ৰী দিছিলে তাকে এটা কৈছে প্লেনটা পাপা আমাৰ পুৰণা টিভি আৰু এইটো আমাৰ নতুন টিভিটোৰ নাম হৈছে MI 50 স্মাৰ্ট টিভি হেল্ল' গাইস এইটো চাওক মোৰ ইউটিউব চেনেল এতিয়া মোৰ ইউটিউব চেনেলটো আমাৰ টিভিত চাম এজনী মই এই ব্লগ চাওক মোৰ ইউটিউব ভিডিঅ' মোক কভাৰ ভিডিঅ'টো লগা সেইটো এয়া চাওক মোৰ ভিডিঅ' লাইকৰ এজনী মই মোৰ ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব যদি ভাল লাগে লাইক কমেন্ট আৰু হেল্ল' গাইস এতিয়া আমি যাওঁ আমাৰ দেৱালী ভিডিঅ'লৈ আমাৰ মায়ে বনোৱা ৰংগলী কেনেকুৱা লাগিছে লাগে আমাৰ ধনতেৰাছৰ ভিডিঅ'টো কেনেকুৱা পালে কমেন্টত জনাব এফালে চাওক আমাৰ পাপাই কৰা এতিয়া আমাৰ চাকি জ্বলোৱা হৈ গ'ল এফালে মায়ে চাকি
এতিয়া আমি পেহী ঘৰলৈ গৈছোঁ। এইটো আমাৰ পেহীহঁতৰ বায়ে বনাইছে। এতিয়া আমি ঘৰলৈ আহিলোঁ। আজি আমি দিৱালী বুলি পোলাও, চিকেন, এইফালে মাছ আৰু অমিতাৰ চালাড আৰু এইফালে বিলাহী চাটনি আৰু এইফালে চানা দাইল খাইছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিলোঁ আপোনালোকে চাই ভাল